নমস্কাৰ আজিৰ ভিডিঅ'টো ৰাতিয়ে ষ্টাৰ্ট কৰিলোঁ আসলতে কালি এটা প্ৰগ্ৰেম আছে আৰু প্ৰগ্ৰেমটো সোনকালে ষ্টাৰ্ট কৰা যাব সেই গতিকে কাম কিছু কৰি থব বুলি ভাবিলোঁ আসলতে এইখন হৈছে আমাৰ পিছফালৰ বাৰান্দা য'ত মানে সচৰাচৰ চলাচল তেনেকৈ নহয় সেইটো কাৰণে ভাবিলোঁ যে এইখিনি আজি মচি হাৰি থৈ দিওঁ ৰাতি এতিয়া ভাত পানী বনাই থলোঁ এতিয়া ৰাতি 10টা মান বাজিল চাগে তো বনাই এতিয়া ভাবিলোঁ এইখিনি কৰি লওঁ তাৰে পিছত গা পা ধুই ভাত পানী খাই লৈ শুই থাকিম আৰু তো তাৰ গতিকে ভাবিলোঁ প্ৰথমতে ঘৰ মানে বাৰান্দাত খাই লওঁ তাৰপিছত পানী অকণমান দি লওঁ বুলি অকণমানেই ফুল লগাইছোঁ বেছি লগোৱা নাই যিহেতু মই আগত সেনেকৈ থকা নাযায় চোৱা চিতা কৰিব অকণমান দিগদাৰ হয় আগতে পানীখিনি দি লৈছোঁ দি তাৰপিছত এই বাৰান্দাখন মচি দিম এতিয়া কামখিনি হোৱাৰ পিছত ময়ো গা পা ধুলোঁ আৰু লগতে বাবাকো গা ধুৱাই দিলোঁ আৰু এতিয়া সময় হৈছে 10:30 হেল্ল' গুড মৰ্ণিং এতিয়া মই পায়স বনাবৰ কাৰণে ৰেডি কৰি আছোঁ আচলতে পায়সটো মই কুকাৰত সিজাই ল'ম সময় একেবাৰে হাতত নাই সেইটো কাৰণে কুকাৰত দিয়া হ'ব আৰু পৰ্বটো যিহেতু বাবাৰ কাৰণে স্পেচিয়েলি ৰখা হৈছে তাৰ কাৰণে মাক হিচাপে তাৰমানে মেইন কামখিনি মই কৰিব লাগিব আৰু তাৰোপৰি যিহেতু বনোৱা কামখিনিও ময়ে কৰি আছোঁ তাৰ কাৰণে পায়সটো আজি কুকাৰতে এনেকৈ দি দিছোঁ এতিয়া এই ল'ৰাকেইটা আহি তেওঁলোকতে ভৰি হাত ধুৱাই দিছোঁ দি নিজৰ চাদৰৰ আঁচলেৰে মুচি দিব লাগিব আৰু তাকে দাঙি মানে কোলাত উঠাই লৈ যাব লাগিব অলৰেডি এজন আছে বহীত তাক মানে মিষ্টাৰে দাঙি লৈ গৈছে যিহেতু মই দাঙিব নোৱাৰোঁ এজনক মই আনিলোঁ আৰু আনজনক মা দাঙি আনিছে এইটো বা নিয়ম আৰু হয়তো কিছুমানে ধৰিব পাৰি যে বস্তুখিনি দেখি কিছুমানে নহয়তো বহুতেও ধৰিব পাৰিব পাৰে আগতে এইবিলাক পৰম্পৰা মানে সচৰাচৰ আছিল আজিকালি অলপ কমিছে বাৰু এয়া বাচ্চাকেইটা এতিয়া দাঙি নিলোঁ এতিয়া তিনিওটাকে বহুৱাই লৈছোঁ কাষত তাৰপিছত এই চাৰিবাৰ অকল বাবাও বহিছে প্ৰসাদ দিলোঁ আহাৰ লগে লগে প্ৰসাদ দিছোঁ প্ৰসাদ বাবাও খাইছে তাকো দিলোঁ আৰু কমেণ্ট কৰি জনাবচোন কোনোবাই যদি ধৰিব পাৰিছে আমি এইটো পৰ্বটো কি পাতিছোঁ মই নকওঁ বাৰু তাৰপিছত চাহৰ যোগাৰ কৰিলোঁ ভিডিঅ' তেনেকৈ কৰা হোৱা নাই যে অলপ ক্লিপ ৰাখিছোঁ আৰু চাহৰ লগত কিছু নাস্তা দিলোঁ সেইফালে চাহ হোৱাৰ পিছত পায়স দিলোঁ একেলগে ইয়াত আকৌ দুজন ল'ৰা আছে খুব লাজ কৰে মোক দুজন ভায়েক হয় একে ভায়েক দুজন সম্বন্ধত বৰমায়েক হওঁ মই কিন্তু খুব লাজ কৰে ডাঙৰজনেও তাৰমানে মোক আগৰ পৰাই মোক নাচায় তেনেকৈ মোক বৰমা বুলি মাতে বৰমা মানে কইনা বৰমা বুলি মাতে ডাঙৰজন যেতিয়া সৰু হৈছিলে তেতিয়া মই বিয়া হৈ আছিলোঁ কইনা হৈ আছিলোঁ সেইকাৰণে তাৰমানে সি মোক কইনা বৰমা বুলি মাতে সৰুজন মই বিয়া হোৱাৰ পিছত জন্ম পাইছে সিও সেনেকৈ লাজ কৰে এতিয়া মোৰ ভাত পানীও হৈ গ'ল এইফালে মাছ তেতেলী টেঙাৰে বনাইছিলোঁ দালি বনাইছোঁ চব্জি ভাজি আৰু এনেকৈ পাপৰ বনাইছিলোঁ আৰু একদম লাষ্টত দৈ আৰু মিঠাই আছিলে সেইখিনি দেখুওৱা নহ'ল এতিয়া গোটেইকেইটাকে ভাত দিলোঁ আৰু লগতে আমাৰ বাবাকো দিছোঁ বাবাও মানে ইমান ধুনীয়াকৈ ভাত খাইছে আজি মানে লগত থাকাই এনেও সৰু বাচ্চাবিলাকে তাৰমানে অকলে খোৱাতকৈ লগত কোনোবা থাকিলে খাই বেছি ভাল পায় সিহঁতক আচলতে ডাইনিঙত দিম বুলি ভাবিলোঁ কিন্তু সৰুটোৱে বোলে নোৱাৰে ডাইনিঙত খাব সেইকাৰণে গোটেইকেইটাই ক'লে কি আমি তলতে খাম তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই